মই আত্মহত্যা কৰা আজি বহুদিন ঘৰলৈ অনিনা যোৱাৰ দৰে চিঞৰি চিঞৰি আজিও গৈছোঁ। চোতালত দেখিলোঁ তুলসীৰ তলত মোৰ ফটোটো কিবা হেনো শ্ৰাদ্ধ কৰিছে। ততালিকে মা মা বুলি মই ৰুমৰ ভিতৰলৈ গৈ মাক দেখিলোঁ। মা শুই আছে। হয়তো মোৰ শ্ৰাদ্ধৰ কাৰণে কাম কৰি কৰি মা ভাগৰি পৰিছে। যাই ওচৰলৈ দেখোঁ যে মা ভাগৰা নাই। মা মোৰ ফটোখন বুকুত লৈ কান্দি আছে। মাক মাতিবলৈ সাহস নহ'ল মোৰ। মই জানো মায়ে মাতিলে শুনিলেই হয়নে? ততালিকে মই ভণ্টিৰ ৰুম পালোগৈ। দেখিলোঁ ভণ্টিয়েও মোৰ টেবুলত থোৱা মোৰ ফটোৰ ওপৰত থকা মালাডালত ধৰি কান্দি আছে আৰু মুখেৰে কৈছে, দাদা, তই যে সিদিনা মোক জোকাওঁতে দম দিছিলি ল'ৰাকেইজনে, আজিকালি সিহঁতে মোক আকৌ জোকায়। আৰু এদিন কলেজলৈ যাব ওলাওঁতে যে তই কৈছিলি ৰ'দত কলেজ গ'লে মই ক'লা পৰিম বুলি, আৰু মোক কোনো ল'ৰাই বিয়া নকৰায়। তই যে মোক কলেজলৈ বাইকত লৈ গৈছিলি আৰু গধূলি ম'ম